আজি মই আছোঁ ভিঅ'ৰ এটা ট্ৰেইনিং। ভিঅ' মানে হৈছে ভিলেজ অৰ্গেনাইজেশ্যনৰ এটা ট্ৰেইনিঙত আছোঁ। চেষ্টা আৰু ইউনিচেফ নামৰ এটা সংস্থাৰ ফালৰ পৰা CLFক ভিঅ'সমূহৰ প্ৰেছিডেণ্ট ছেক্ৰেটৰীক এই ধৰণৰ ট্ৰেইনিংবোৰ দিবলৈ দিয়া হৈছিলে। আৰু ট্ৰেইনিংটো হৈছে FNSW মানে ফুড নিউট্ৰিশ্যন হেল্থ এণ্ড ৱাছ, তাৰ ওপৰত ট্ৰেইনিংটো দিবলৈ দিয়া হৈছিলে। হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া মই গৈ আছোঁ ভিঅ'ৰ ট্ৰেইনিং। আগতে ক'লোৱেই ভিঅ'ৰ ট্ৰেইনিং। আৰু এয়া মই নামঘৰটো পাৰ হৈছোঁ। আজি বৰষুণ বহুত দিছে, সেইকাৰণে মই খোজকাঢ়িয়ে গৈছোঁ, চাইকেল অনা নাই আৰু খোজকাঢ়ি গৈ আছোঁ। লগতে ভাবিলোঁ আপোনালোকক আমাৰ গাঁওখনো অকণমান দেখুৱাওঁ ভিডিঅ' কৰি, সেইবাবে গাঁওখনো ভিডিঅ' কৰি দেখুৱাইছোঁ আৰু মই গৈ আছোঁ। আৰু বৰষুণ বহুত দিছে, বৰষুণ বহুত দিছে যদিও আমাৰ ইয়াত কিন্তু পানী নাই। আমাৰ ইয়াত পানী খুব কমকৈ হয়, শেহতীয়াকৈ পানী হ'ব, এতিয়া নহয়। যেতিয়া বহুত বেছি বৰষুণ দিব তেতিয়াহে পানী হ'ব। আৰু ইমান ধুনীয়া গছ গছনি, এতিয়াতো ৰোৱাৰ সময় হয়, মানুহবোৰ ৰুইছে পথাৰত। আমাৰ এইফালেতো কঠীয়া পাৰিছেহে, ৰুব আৰু শাওনৰ লাষ্টলৈ। আৰু আজি ট্ৰেইনিংটো হৈছে মানে 3 দিনীয়া ট্ৰেইনিং। যোৱাকালি হৈ গ'ল, আজি দ্বিতীয় দিনা ট্ৰেইনিং হয়। আৰু দ্বিতীয় দিনা ট্ৰেইনিঙৰ কাৰণে মই এয়া ৰাস্তাটোদি গৈ আছোঁ। আৰু এইটো ৰাস্তাত যথেষ্ট পানী হৈছে, অলপ বোকা হয়। আৰু ট্ৰেইনিংটো নজনা কথা বহুতখিনি শিকিব পাৰিছোঁ তাত, বিশেষকৈ আমাৰ মহিলাসকলৰ কাৰণে, ছোৱালীবোৰৰ কাৰণে। মানে ছোৱালীবোৰে 10 বছৰ বয়সৰ পৰা 19 বছৰ বয়সলৈকে যিটো কিশোৰী অৱস্থা, সেইটো সময়ত সিহঁতে কি খাব লাগে, কি খাদ্যৰ পৰা সিহঁতে পৰিপুষ্টি পাব, কেনেদৰে নিজক প্ৰিপেয়াৰ কৰিব এগৰাকী মাতৃ হোৱালৈকে, আৰু প্ৰেগনেঞ্চিৰ সময়ত কি কৰিব লাগে, কি কৰিব নালাগে, আৰু কিছুমান MC হোৱাৰ সময়ত ধৰক কিছুমান নিয়ম নীতি আছে, ইটো চুব নাপায়, সিটো চুব নাপায়, কিছু অন্ধবিশ্বাস আছে। সেইবোৰৰ ওপৰত মানে সজাগতাৰ ওপৰত এটা ট্ৰেইনিং দিয়া হৈছে। এই ট্ৰেইনিংটো আমি এতিয়া ভিঅ' প্ৰেছিডেণ্ট ছেক্ৰেটৰীয়ে ইয়াত ট্ৰেইনিংটো লৈ আমি আকৌ আমাৰ ভিঅ'ৰ আণ্ডাৰত থকা 200টা SHG গোটৰ আগত গৈ এইখিনি 200টা নহয়, মানে SHG গোট 20টা আছে। 20টা আগতে প্ৰত্যেকটো গোটত 10জনীকৈ মহিলা হ'লে মানে 200জনী মহিলাৰ আগত আমি গৈ এইখিনি কথা ক'বগৈ লাগিব। আৰু এতিয়া মই ক'ত আছোঁ জানেনে? এটা ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছিলে যে নাহৰৰ দেশত মই বুলি এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টোত এই গাঁওখন আছিলে, আৰু সেই গাঁওখনতে LP স্কুলখন আছে, তাত আজি মিটিংখন আছে। আৰু চাওকচোন গছবোৰ ইমান ধুনীয়া। গাঁওখনলৈ আহিলে মানে আপোনাৰ মনটো বহুত ভাল লাগে। আজিতো বৰষুণ দি আছে, গছ গছনিবোৰ পূৰা বৰষুণত তিতি আছে, ইমান ধুনীয়া। আপোনালোকে নিজে চাই লওকচোন, আৰু ভিডিঅ'টো চাই থকা আপোনালোকে অলপো স্কিপ নকৰাকৈ। আৰু মিটিঙলৈ আহি মানুহ চানুহ নাই, কোনো অহা নাই, সেইকাৰণে ৰাস্তাটোতে অলপ ঘূৰি ফুৰিছোঁ, ভিডিঅ' কৰি ফুৰিছোঁ য'ত ত'ত। আৰু আগৰ ভিডিঅ'টো আপোনালোকে দেখিছিলে, আগৰ মানে অলপ হ'ল বাৰু বহুত দিন, নাহৰৰ দেশত বুলি ভিডিঅ' এটা দিছিলোঁ, তাত দেখিছিলে নাহৰৰ গছবোৰ। আজি মই আকৌ সেইখন গাঁৱতে আছোঁ, সেই নাহৰ গছখিনিৰ মাজতে আছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে বৰষুণ দি আছে বহুত। আৰু গোটেই ভিডিঅ'খিনি মই বেক কেমেৰা কৰি দেখাইছোঁ বাৰু, গছখিনি ইমান ধুনীয়া লাগিছে। আৰু ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰাকৈ চাই থাককচোন। আৰু এইফালে এগৰাকী বাইদেউ আহিলে, দুইজনীয়ে ঘূৰি ফুৰিছোঁ আৰু মানুহ চানুহ নাই, গেটত তলা। আপুনি চংগঙৰ পৰা আহিছে ন? মিছামৰা পঞ্চায়ত। যোৱাকালি এদিন ট্ৰেইনিং হৈ গ'ল, 3 দিনীয়া আছিলে, আজি 2 নম্বৰ দিন। যোৱাকালি ভিডিঅ'টো নকৰিলোঁ, ভাবিলোঁ আজি ভিডিঅ'টো কৰোঁ। আৰু আজি 2 নম্বৰ দিনৰ ট্ৰেইনিং ল'বলৈ আহিছোঁ। ইয়াত দেখিছে মানুহ চানুহ কোনো নাই। আৰু ইজনী সিজনীকৈ বহুকেইজনী মানুহ গোট খালে। এতিয়া অপেক্ষা কৰি আছোঁ। মই ফোন কৰিছিলোঁ, আহিব এতিয়া। এনেই ভিডিঅ' কৰি ফুৰিছোঁ একদম ৰাস্তাত, তলা মৰা যে, কি কৰিম তাকে ভাবিছোঁ, ইয়াত নহ'বগৈ নেকি বুলি দিয়া নাই। আহিলে আৰু অৱশেষত চাবিটো আহি পালেহি, গেট খুলিলে। এতিয়া আমি যোৱাৰহে কথা। গৈ লৈ পিনে আকৌ ভিতৰতো আপোনাক দেখাবলৈ চেষ্টা কৰিম। মানে স্কুলখন ইমান ধুনীয়া নহয়, এদিন আহিয়ে মানে বহুত ভাল লাগিলে, সেইকাৰণে ভাবিলোঁ আপোনালোকক ভিডিঅ'টো কৰি দেখুৱাম মই স্কুলখন আচলতে কেনেদৰেনো থৈছে, কেনেদৰে ৰাখিছে স্কুলখন। চাওকচোন ইমান ধুনীয়া, চাৰিওফালে সেউজীয়া। আৰু এয়া ৱাল পেইণ্টিং কৰিছে, ইমান ধুনীয়াকৈ ৱাল পেইণ্টিং কৰিছে। চাওকচোন বানপানীৰ সময়ত কেনেদৰে থাকিব লাগে, কি কৰিব নালাগে। আৰু ৰাষ্ট্ৰীয় ফুল, আৰু এয়া বিদ্যালয়ৰ ভিতৰত ভূমিকম্প আহিলে কেনেদৰে থাকিব। আৰু এখন হ'ল অসমৰ মেপখন, আৰু সেয়া হ'ল সৌৰজগতৰ ছবি।
ইমান ধুনীয়া ধুনীয়াকৈ মানে আঁকিছে নহয়। আৰু এয়া হ'ল কালি আমাক লিখিবলৈ দিছিলে বহি, কালিয়ে দুপেজে লিখিলোঁ আৰু আজি আকৌ হ'ব এক্সাম হ'ব আমাৰ লাষ্টৰ দিনা, কি হ'ব আৰু এক্সাম। ঠিক আছে বাৰু কিচেন গাৰ্ডেনৰ মোৰ বিশেষ আইডিয়া নাই, কাৰণ ঘৰত বাৰীখন কেনেকুৱা কৰিব লাগিব কি কথাটো মই অকণমান আপোনাক দেখাই দিছোঁ। আৰু এতিয়া টি ব্ৰেক দিছে, আকৌ ট্ৰেইনিং আৰম্ভ হ'ব। চাহকাপ খাই, তেনেহ'লে চাহকাপ খাই লওঁ দেই। তেজত গৈ এইবিলাক জেগাত কি লাহে আমাৰ দেখিছে মোৰ দেখিছে এইবিলাক আমাৰ হিৰাবিলাকত তেজৰ সেই হিৰাবিলাকৰ ভিতৰৰ ফালে এনেকৈ জমা হ'বলৈ আৰম্ভ কৰে। এনেকৈ যেতিয়া জমা হ'ব, জমা হ'লে ইয়াৰ পৰা যিমান পৰিমাণ তেজ গৈছে এইপিনে পাৰ হ'বলৈ কি কৰিব লাগিব ইয়াত। আমি পানী পাইপত চেপা মাৰি ধৰিলে কি হয়, খুব জোৰেৰে যায়, হয় নহয়? আমি ফ'ৰ্চটো বঢ়াবৰ কাৰণে পানী পাইপত এনেকৈ চেপা মাৰি ধৰিলোঁ সৰু আৰু ট্ৰেইনিং এতিয়া শেষ হ'ল। লাঞ্চ খাব দিছিলে, এনেকৈ পেকেট লাঞ্চ। মই নাখালোঁ পেকেট লাঞ্চ, ঘৰলৈ লৈ যাওঁ বোলো, ল'ৰাটো ঘৰত ৰখি আছে মোলৈ। আৰু ভিডিঅ'টো আজি ইমানলৈ সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আগলৈ এনেদৰে ধুনীয়া ধুনীয়াকৈ মোলৈ কমেণ্ট কৰি যাব, মোক উৎসাহিত কৰিব অন্য ভিডিঅ' বনোৱাৰ বাবে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।